Hello everyone and welcome back to Kolita Siblings. ঠাণ্ডাত আজি মাত নোলোৱা অৱস্থা একদম ৰাতিপুৱাই উঠি কাৰণ আজি কি হয় আজি হৈছে মাঘ বিহু গতিকে ৰাতিপুৱাই উঠি মেলি এতিয়া গা পা ধুই ৰেডি আৰু এতিয়া আমি জ্বলাম মেজি ঘৰতে সৰুকৈ আমি যিখিনি পাৰোঁ পাপাই এটা টিকলুমানকৈ বনাইছে আৰু যিখিনি হয় আৰু পৰম্পৰাবোৰ ৰাখিব চেষ্টা এটা নতুন চ' আমি এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু আপোনালোকক অলপ চলপ এনেই দেখাম যিখিনি মেজি চেজি কৰোঁ পাপাৰ লগত বেছি পেক কৰি থাকিলে এইবিলাক কাৰণতে গালি খাম তাৰমানে চ' আমি কথা নক'ব বাৰু বাট ক্লিপছখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আমি কলিতা চিবলিংছে কেনেকৈ মানে বিহুৰ দিনটো মাঘ বিহুৰ দিনটো পাৰ কৰিলোঁ আৰু এটা কথা কৈছোঁ ইয়াতে একচুৱেলি বহুত ঠাইত যেনেকৈ বৰপেটা ডিষ্ট্ৰিক্টত বা সৰুপেটা ফালে আজিহে উৰুকা আমি যিহেতু অৰিজিনেলি সৰুপেটাৰ হয় আমাৰ ফালে আজিহে উৰুকা কিন্তু আমি যিহেতু ইয়াতে আছোঁ ইমান বছৰৰ পৰা আৰু ইয়াৰে পৰম্পৰাখিনি গতিকে ইয়াৰে নিয়মখিনি ৰাখিছোঁ আজি মেজিটো জ্বলাইছোঁ কিন্তু কালিহে মানে অৰ্থাৎ এক মাঘৰ দিনাহে আমি গোঁসাই ঘৰৰ কামখিনি বা যি এক মাঘৰ দিনাখন গোঁসাইৰ ওচৰত মানে ঠগি আগবঢ়োৱা হয় সকলোৰে অপায় অমংগল আঁতৰাবৰ বাবে সেইখিনি আমি কালিহে কৰিম চ' এই দুটা ভিডিঅ' আমি একেলগে জইন কৰি এটা সৰু ব্লগ টাইপত আপোনালোকক মাঘ বিহু উপলক্ষে আগবঢ়াই দিম চ' ভিডিঅ'টো চাই থাকক শেষলৈকে স্কিপ নকৰাকৈ আৰু কি মুণ্ডি হিলাই আছা তোমাৰ ক'ব লগা একো নাই উইচ কৰি দিয়া I wish you মানে মোৰ তৰফৰ পৰা সকলোকে হেপী মাঘ বিহু ইংলিছত কোৱা ওলাইছিল ফাৰ্ষ্টতে যি নহওক আপোনালোকে ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ চ' আমি মেজি পুৰিলোঁ আৰু ভকত বুঢ়া কি কৰি আছা তাক পাপাই ধূনা ঘূৰাব দিছে ঘৰত সৰুকৈ হ'লেও সামান্যভাৱে হ'লেও আমি মানে আমাৰ অসমীয়াৰ পৰম্পৰাখিনি ৰাখিব ট্ৰাই কৰিলোঁ অলপকৈ হ'লেও ঘৰতে যিখিনি পাৰিছোঁ আৰু লগতে দুখ কি বাত যেতিয়া মানে ভিডিঅ'টো অন কৰোঁ তেতিয়া বাঘকেইটা নুফুটে আৰু যেতিয়া ভিডিঅ'টো অফ কৰোঁ তেতিয়াহে ফুটে যি নহওক অলপ চলপকৈ আপোনালোকক ক্লিপছবোৰ এনেই দেখাইছোঁ ঘৰত আমি কেনেদৰে মানে মেজি জ্বলালোঁ আৰু এই নিয়মখিনি আৰু যিখিনি থাকে কিন্তু কথাটো হ'ল যে একচুৱেলি আমি আমাৰ পাপাহঁতৰ ফালৰ পৰা হ'লে আমাৰ উৰুকা আজিহে আৰু কালিহে মানে মেজি জ্বলোৱা কিন্তু আমি যিহেতু ইয়াত আছোঁ আগৰ পৰাই বঙাইগাঁৱত আছোঁ আৰু ইয়াৰে নিয়মটো সেইকাৰণে ৰাখিছোঁ আমি আজি কৰিছোঁ আৰু কিন্তু যিখিনি আমি এক মাঘ বুলি আমি যিখিনি মানে কৰিবলগীয়া সেইখিনি আমি কালিহে কৰিম আজিৰ কাৰণে গোঁসাই ঘৰত একো কৰা নাই চ' আপোনালোকক সেইখিনিও দেখাম চ' চাই থাকক ভিডিঅ'টো চ' আৰু এতিয়া হ'ল মেইন কাম হৈছে ভোগালী বিহু মানে কি এই বিহুটো খোৱাৰ বিহু বুলি ক'লে মিছা নহ'ব কাৰণ এইটো বিহুতে আমি এই ভোগালী বিহুতে আমি বহুত ধৰণৰ লাড়ু পিঠা দৈ চিৰা যিমান যি আছে আৰু বাইদেৱে মই খাই ভাল নাপাওঁ দৈ চিৰাও নাখাওঁ এইবিলাক খাই ভাল নাপাওঁ কিন্তু লাড়ু পিঠা খাই ভাল পাওঁ চবেই ভাল পায় হয়নে গতিকে আমিনো কি বনাইছোঁ এইবাৰ ভোগালী বুলি এইবাৰ সেয়া আপোনালোকক দেখাওঁ বলক একচুৱেলি বহুত বেছি কিবা বনোৱা নাই কাৰণ মাৰ বহুত অসুখ আৰু মই ইমান বেছি এটা ভালকৈ নাজানো আমি অলপমান বিহু বুলি পূৰা সজাই মিলাই প্ৰেজেণ্টেশ্যন কৰি লৈছোঁ আৰু চবেই লয় বহুত বেছি কিবাকিবি বনোৱা নাই নৰ্মেল নাৰিকলৰ লাড়ু চুজিৰ লাড়ু তাৰপিছত বৰা পিঠা শুকান পিঠা ঘিলা পিঠা আৰু সেইটো হৈছে লাও পাল্লা বুলি কয় এইটো অলপ বেলেগ ধৰণে বনায় কেনেকৈ বনায় আপোনালোকক কম কেতিয়াবা ৰেচিপিটো শ্বেয়াৰ কৰিম বাৰু
হেল্ল' এভৰিৱান এণ্ড ৱেলকাম বেক এগেইন। কালি ভিডিঅ'টোত লাষ্টত আৰু ক্লজিং লোৱা নহ'ল, বিহু বুলি মানুহ চানুহ বহুত আহি আছিলে, তো তেনেকৈ বিজি আছিলোঁ। তো ৰাতিৰ পিছতহে মনত পৰিছে যে ক্লজিঙে নল'লোঁ বুলি। কিন্তু একো নাই, যিহেতু মই কৈছিলোঁ ভিডিঅ'টোত যে এইটো ভিডিঅ' কণ্টিনিউ হ'ব, দুদিন একেলগে মিলিটো এটা মানে ভিডিঅ' হ'ব। চ' আজি হৈছে মাঘৰ 1 তাৰিখ। চ' আকৌ এবাৰ সকলোকে ভেৰি হেপ্পী মাঘ বিহু, ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা যাচিলোঁ। আৰু লগতে কৈছিলোঁ আজি 1 তাৰিখ, মাঘৰ 1 তাৰিখ বুলি মন্দিৰলৈ যাম বা অলপমান নামঘৰলৈকেও যাম, গতিকে আপোনালোককো লগত লৈ যাম। চাই থাকিব ভিডিঅ'টো। কিন্তু তাৰ আগতে এটা কথা আপোনালোকক কওঁ যে আপোনালোকে ভিডিঅ'টোত এটা আচৰিত বস্তু দেখিব। আচৰিত একচুৱেলি নহয়, ভাবিব যে কি হ'ল দুটা দুটা বা ডাবল ডাবল কিয়, আৰু সেই দুটা দুটা বা ডাবল ডাবল বস্তুটো কি কি বস্তু কোৱা? মেজিটো আমাৰ দুটা এইবাৰ ডাবল। আৰু কিয় সেইটো মানে দুটা বা ডাবল আপোনালোকক কৈ আছোঁ। একচুৱেলি কালি কৈছিলোঁ অলৰেডি যে বৰপেটাৰ ফালে যোৱাকালি, অৰ্থাৎ আমি যোনদিনাখন আপোনালোকক মানে মেজি পুৰাৰ ভিডিঅ'খিনি দেখালোঁ, সেইদিনাখন একচুৱেলি উৰুকাহে আছিলে। আৰু আমি যিহেতু অৰিজিনেলি সৰুপেটাৰ হয় আৰু পাপায়ে গতিকে নোৱাৰিলে। আজি চব কাজিনছবিলাকে আমাৰ বা পাপাৰ ফালৰ চবেই মানে কল কৰি আজিহে উইচ কৰি আছে আৰু কৈ আছে মানে তহঁতে মেজি চেজি পুৰিলি নে নাই। চ' পাপাৰ মনটো নামানি পেলাই আজি আৰু এটা মেজি বনাই দিলে আৰু কৈ আছে আজিও বোলে পুৰিব। চ' আহক, এইবাৰ আমাৰ দুটা দুটা মেজি হ'ব গৈ আছে, আপোনালোকে চাওক। তাৰপিছত আমি মেজি চেজি পুৰি পেলাই একো নোখোৱাকৈ আছোঁ এতিয়ালৈকে, আৰু একো নোখোৱাকৈ তেনেকৈ আমি ফাৰ্ষ্ট যাম নামঘৰ, আৰু তাৰপিছত আমি যাম মন্দিৰ, আৰু বাগেশ্বৰী মন্দিৰত যাম বুলি ভাবিছোঁ 1 তাৰিখ বুলি। গতিকে আপোনালোককো লগত লৈ যাম। আজিও তাত বহুত, এতিয়া অলৰেডি 8:30 মান হ'লেই, তো এতিয়া অলৰেডি মানে ভিৰ হৈয়ে গৈছে। তো তাতো বহুত বেছি ভিৰ হ'ব গৈ আছে, কাৰণ যিহেতু আজি মাঘৰ 1 তাৰিখ, তো সকলো মানে সকলোৱে আহিব আৰু পূজা দিবলৈ। চ' আমিও যাব ওলাইছোঁ। এতিয়া আমি একো নোখোৱা নিমিলাকৈ ফাৰ্ষ্ট নামঘৰ যাম, আৰু তাৰ পৰা বাহিৰে বাহিৰে আমি বাগেশ্বৰী মন্দিৰত যাম। আপোনালোককো আজি লগত লৈ যাম, গোটেই দিনটো ক'ত ক'ত যাওঁ দেখুৱাম। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। লগতে কি আৰু স্কিপ নকৰাকৈ চাই থাকক বাকীখিনি, বাকী পাৰ্টত টিল দেন কি চাই থাকক, একো ক'ব লগা নাই বেলেগ, অনলি চাই থাকক এণ্ড চাই থাকক। ফাইনেলি ইমান ৰ'দ, আমি আহি পালোঁ নামঘৰ। আমি ইয়াতে সেইবাৰ কাক লগ পালোঁ চাওক, আগৰ ব্লগতো দেখিছিল। কোন? খাই দি দিয়া, মাস্কখন খোলা। কৰোণা নহয় বাইদেউ, আপোনালোকক দেখাও ৰ'ব মন্দিৰৰ ভিতৰ, মানে চৰি নামঘৰৰ ভিতৰখন। আহিলোঁ নামঘৰত, আহি চাকি বন্তি জ্বলালোঁ। খালি জোৰে কোৱা, শুনিবতো। মানে কি হৈছে, বেছি এনেকৈ কৰি থকা নাই, কাৰণ নামঘৰত আহি পেলাই এনেকৈ বেছিকৈ কৰি থাকিলেও ভাল নালাগে ন, তো কৰি থকা নাই। আৰু পাপায়েও খং কৰে আমাৰ, মানে চবতে কিয় ব্লগিং কৰিব লাগে। ইয়াৰ এইটো মনত পৰিছে, আপোনালোকক দেখাই আছে। একচুৱেলি এইখিনি জেগাত অলপমান নষ্টালজিক হয়, এইখিনি জেগাত আহিলে অলপমান পুৰণি স্মৃতি আছে। আপোনালোকক দেখুৱাওঁ ৰ'ব মই কেমেৰাটো টাৰ্ণ কৰি। এইখন হৈছে মোৰ ডেন্স স্কুলখন, য'ত মই সৰুৰ পৰাই ক্লাছ 4 নে 5ৰ পৰাই সত্ৰীয়া শিকিছিলোঁ। বহুত মেমৰিজ আছে ইয়াত, এই ঠাইখিনিত। আৰু এই মঞ্চখনতে বহুতবাৰ নাচিছিলোঁ, ভাওনা কৰিছিলোঁ। চ' ভাল লাগে এনেকৈ পুৰণি স্মৃতিবোৰ আহি। আপোনালোকক কেম্পাছটো দেখাওঁ ভালকৈ এবাৰ। এইটো মেইন নামঘৰটো, এনেকৈ এইখিনি ইয়াৰে চৌহদটো, আৰু এইটো আছিলে আমাৰ
শংকৰী কলা কৃষ্টি প্ৰশিক্ষণ কেন্দ্ৰ। ইয়াতে মই সত্ৰীয়া শিকিছিলোঁ। বহুত স্মৃতি জড়িত হৈ আছে ইয়াত আৰু এই মঞ্চখনৰ লগত। এতিয়া আহিলোঁ যেতিয়া অলপ টাইম ইয়াত বহি মেলি অকণমান নাম ধৰিব। এতিয়াতো কৈ আছে ভকতকেইজনে আহিছা যেতিয়া যাব নোৱাৰা বুলি, নাম চাম ধৰিহে যাব লাগিব। চ' অকণমান টাইম হ'লেও বহোঁ, আকৌ ইফালে আমি মন্দিৰতো যাম বুলি ভাবিছোঁ। গতিকে আপোনালোকক ডাইৰেক্ট মন্দিৰত লগ পাম। ইয়াত আৰু এতিয়া লগিং নকৰোঁ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। লগ পাই আছোঁ মন্দিৰত। চ' আমি ফাইনেলি এইবাৰ ঘৰৰ পৰা ওলাই মন্দিৰলৈকে আহিলোঁ। বহুত বেছি ভিৰ নাই এতিয়া, কাৰণ দেৰিয়ে হৈ গ'ল, মানুহখিনি মোটামুটি গৈছেয়ে। আপোনালোকক চৌহদটো অলপ দেখাইছোঁ। এয়া বঙাইগাঁও বাগেশ্বৰী মন্দিৰ। ৱেলকাম বেক এগেইন। চ' কি হ'ল ফ্ৰেণ্ডছ, আমি মাজতে ভালকৈ ব্লগিংখিনি কৰিব নোৱাৰিলোঁ। মন্দিৰৰখিনি কোনোমতে দেখালোঁ। ফাৰ্ষ্টটো মন্দিৰত গৈ মোৰ স্কুটিৰ চাবি হেৰাল। তাৰপিছত ক'ৰবাৰ ব্লগিং ক'ৰবাত গ'ল, চাবি বিচাৰি লাষ্টত পালোঁ চাবি। স্কুটিৰ তাতে সন্মুখত বক্সটো এৰি দিছিলোঁ। গালি চালি খালোঁ। তাৰপিছত কেমেৰা তোলাৰ সাহস নহ'ল আৰু হাতত। এণ্ড তাৰপিছত আমি আহিলোঁ এতিয়া আমি ঘৰত নাই। এতিয়া আমি ইয়াতে আছোঁ ষ্টিল। জেঠীমাহঁতৰ ঘৰত আহিলোঁ। আহি কিনে ভাত খোৱাতে বহুত বেছি লেট হৈ গ'ল। আহি জল্দি ভাত চাত বনালে, ইহঁতেও ভাত চাত খালোঁ। খাই আমাৰ ছাৰৰ এতিয়া বৰ্তমান গা বেয়া অলপ দেৰিৰ পৰা। কি হৈছে তোমাৰ? বহুত বেয়া লাগিছে এতিয়া, বমি লাগি আছে, বেয়া লাগি আছে। কিবা অলপ মেডিচিন দিলোঁ, ষ্টিল ভাল পোৱা নাই। গতিকে ভাবিছোঁ ব্লগটো ইয়াতে সামৰোঁ, আৰু ঘৰত গৈ পেলাই কৰিব আৰু এনাৰ্জি নাথাকিব আমাৰ পৰা ভালেখিনি দূৰ। এতিয়া আকৌ স্কুটি চলাই যাম ঘৰলৈকে। এনিৱেইজ মাঘ বিহু বুলি এই দুদিনৰ একেলগে ক্লিপছখিনি মিলাই আপোনালোকৰ ওচৰত ভিডিঅ'টো আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আৰু আপলোড হওঁতে আই থিংক 2 তাৰিখ হৈ যাব, 2 বা 3 তাৰিখ হৈ যাব মাঘৰ। চ' আপোনালোকৰ লগত জাষ্ট শ্বেয়াৰ কৰিলোঁ এই মাঘ বিহুৰ দিনটো আমি কিদৰে পাৰ কৰিলোঁ, আৰু দুটা মেজি পুৰিলোঁ, আৰু কি কৰিলোঁ নকৰিলোঁ, ইমান ভালকৈ নহ'লেও কৰিলোঁ আৰু যিখিনি পাৰোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব, আৰু যদি চাই ভাল পায় নোৱাৰিব তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। টিল দেন টেক কেয়াৰ, বাই বাই।